হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই আণ্ডাৰ মিনি ব্লগ। আজি ওলাইছোঁ এখন বিয়ালৈ বুলি। এফালে পূৰা সাজি কাচি ৰেডি হৈ লৈছোঁ আৰু এজনী মোকো। আৰু এয়া পেহীহে মোক বেছি ভিডিঅ' কৰিবলৈ জোৰ দিয়ে। আৰু এজনী মা, জেঠাই আৰু আমি আহি এইফালে বাগানৰ মাজত পাই গ'লোহি। যি বিয়া আছিলে মানে আমাৰ ঘৰৰ ওচৰতে ফাৰ্মাচীখনৰ দাদাজনৰ। আৰু এইফালে খাবলৈ মাতিলেহি, ধুনীয়াকৈ খাই ল'লোঁ। আৰু দৰা কইনাক ভিডিঅ' কৰা নহ'লে, সেইকাৰণে ফটোখনকে আপোনালোকক দেখাই দিছোঁ দেই। আৰু বিয়া খাই বৈ আহি পেলাই মই আহিলোঁ সন্ধিয়া সময়ত স্নেহাহঁতৰ ঘৰতে। বৈ বাই ক'লে যে আজি ময়ো নাই, তোমাক দুইজনে ভাতকেইটা বনাই খোৱা। আৰু সেইকাৰণে তাইক মই লগাই দিলোঁ আলু পিঁয়াজ কাটিবলৈ, দোকানৰ পৰা মাংস আনিলোগৈ। এতিয়া তাইক ধুনীয়াকৈ লগাই দিছোঁ কামবোৰ কৰিবলৈ, মই বনামহে অকল। আৰু মোক গালি পাৰি আছে, তাই বোলে পিঁয়াজ কাটি পেলাই চকু পানী ওলাইছে। আৰু মই ধুনীয়াকৈ মাংস বনাই আছোঁ আৰু স্নেহাই কৈছে দে মই ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিওঁ। তাই ধুনীয়াকৈ ভিডিঅ'টো বনাই দিলে মোক, আৰু আমাৰ খানাও ৰেডি হৈ গ'ল। আমি তিনিওটাই খাই ল'লোঁ, মানে দুকু আছিলে আমাৰ লগত। ধুনীয়াকৈ